वेलकम टू माय इউটিউব চেনেল। আজি আমি যাবলৈ ওলাইছোঁ চিপাঝাৰৰ চাক্কাপাৰা মন্দিৰ আৰু বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া জগন্নাথ পূজা মন্দিৰ আৰু এইফালে আছে ইয়াত জগন্নাথ পূজা হয়। এইফালে এতিয়া পাচিঘাট বজাৰ, আজি বৃহস্পতিবাৰ কাৰণে পাচিঘাট বজাৰ এয়া পাচিঘাট বজাৰ আৰু এইফালে পুলিচৰ থানাখন আছে পাচিঘাটৰ। এইখন এইফালেও পাচিঘাটৰ কি যাচ্ছে আৰু এয়া একদম নতুনকৈ এটা শ্বপিং মল হৈছে যাবলৈ ওলাইছোঁ টিভিহঁতৰ পৰা ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া যাম মন্দিৰলৈ। তাতে যাম এতিয়া হৈ গ'ল আৰু পুৰা একদম মজা। এতিয়া মানুহবিলাক যাব শোভাযাত্ৰালৈ আৰু আমি যাই আছোঁ ব'ল আমি এতিয়া গাড়ী শোভাযাত্ৰা আৰম্ভ হ'ব। পুৰাকৈ লাইন হৈ আছে এতিয়া যাব আৰু ৰাহুল দা বৰ দিলে হাতীৰ পৰা আৰু তিনিটা হাতী আৰু চব পালোঁ বাৰু আৰু এতিয়া যাই আছোঁ। পুৰা একদম মজা এতিয়া নদী পালোঁ পুৰা আৰু একদম মজা কি মজা ভিউচা।
ওপৰেদি দলং আছে আৰু গাইজ মই উঠা নাওকেইখন ফুটা পানী নাই নদীটোত এইফালে দিকে পানী আছে কিন্তু এইফালে নাই পানী তোলা হৈ গ'ল আৰু এতিয়া মাঝি গাঁৱত আহিছোঁ গাইজ শুনিব পাইছোঁ হাতীয়ে বোলে এবাৰতে এক কলহ পানী খায় হ'লেও কিবা এটা ভাল লাগিছে গাইজ হৈ গ'ল আৰু এতিয়া যাওঁ এতিয়া বিষ্ণুমন্দিৰ আহি পালোঁ আৰু এতিয়া বঢ়িয়া একদম মজা এতিয়া ঘৰলৈ যাবলৈ ল'লোঁ গাড়ীত বহি আৰু এতিয়া যাওঁ আমি এতিয়া আহি পালোঁ খটৰা মন্দিৰ খটৰা মন্দিৰ আছে উৎসৱ হৈছে আমি এতিয়া আহি পালোঁ ঘৰ আৰু ঘৰ আহি পাওঁতে ৰাতিয়ে হ'ল আৰু আজিলৈকে ভিডিঅ'টো ইমানে আছিল বাই বাই